নমস্কাৰ ইটি বন্ধুসকল, কেনে আছে আপোনালোক সকলোকে ধেমাজি লাইভৰ তৰফৰ পৰা স্বাগতম জনালোঁ। আজি ধেমাজি লাইভত পাৰ্ট 2ত মই আপোনালোকক দেখুৱাম ধেমাজি অতি জনপ্ৰিয় গায়ক উৎপল চুতীয়াৰ এটা বিশেষ গানক লৈ আজি আমি চৰ্চা কৰিম। উৎপল চুতীয়াৰ যি অতি জনপ্ৰিয় খিলঞ্জীয়া নামৰ যিটো গান তেওঁ ৰাইজৰ মাজলৈকে এৰি দিছিলে, এই খিলঞ্জীয়া গানটোৰ ভিতৰ অৰ্থাৎ খিলঞ্জীয়া গানটো সৃষ্টি হোৱাৰ কিছু আঁৰৰ কাহিনী মই আজি আপোনালোকক কৈ যাম আৰু লগে লগে মই উৎপল চুতীয়াৰ মুখেদি সেই গানটো আপোনালোকৰ মাজত শুনাবৰ কাৰণে মই চেষ্টা কৰিম। দেৰি নকৰোঁ, ভিডিঅ'টো শেষলৈকে চাওক। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ভাল পোৱা মেছেজ শেহতীয়াকৈ তোমাৰ অতি জনপ্ৰিয় যিটো মই প্ৰায় শুনিছোঁ, হয়তো মোৰ নিচিনা বহুকেইজন দৰ্শকে শুনিছে যে খিলঞ্জীয়া যিটো সাম্প্ৰদায়িক পৰিস্থিতিৰ ওপৰত তুমি গীতটো কৰিছিলা, যথেষ্ট কষ্টও হৈছে। তাৰ গোটেই ভিডিঅ' ফিল্মটো দেখিলে গম পোৱা যায়। তুমি কেনেকৈ ভাবিলা যে খিলঞ্জীয়াৰ নামত এটা গীত কৰাৰ কথা? একচুৱেলি সেইটো কথা ক'বলৈ হ'লে আমাৰ যোনটো অসমীয়া মানুহৰ ওপৰত বৰ্তমান এখন নাগৰিক সংশোধনী বিধেয়কৰ এখন যিখন আইন হৈছিলে, তো সেইখনৰ ওপৰত আমাৰ অসমীয়া ৰাইজ খুব ক্ষোভ হৈছিলে যে এখন আইন আহিবলৈ হৈছে আৰু সেই আইনখনে আমাৰ অসমীয়া জাতিটোৰ ভাষা সংস্কৃতিৰ শেষ হৈ যাব, প্ৰভাৱ পৰিব। গতিকে আমাৰো শিল্পী মনৰ মানুহ আমাৰ এটা শংকা হৈছে, প্ৰকৃততে সঁচাকৈ হয় নেকি যে এইটো কাম যোনখন চৰকাৰে কৰিব বিচাৰিছে, তো সেইটো আহিলে আমাৰ অসমীয়া মানে শেষ হৈ যাব, ধ্বংস হৈ যাব। তাৰ আমাৰ মনৰ খুব উজাৰিবৰ কাৰণে একচুৱেলি কাৰণ শিল্পীবিলাকৰ মেইন কথা গালি দিবলৈও নাযাওঁ। সেইটো হয়, আপোনালোকৰ মেইন প্ৰচেছটো হৈছে কি, আপোনালোকে গানৰ যোগেদি আপোনালোকৰ নিজৰ মনোভাৱ মেছেজ দিব বিচাৰে। অসমীয়া ভাষাটো যদি নাথাকে, সংগীত যদি নাথাকে, অসমীয়া কি হ'ব পৰিস্থিতি? গতিকে ৰাইজক আমি সজাগ কৰিবৰ কাৰণেহে গীতটো কৰিছোঁ, আমি কাকো বিৰোধিতা কৰিব যোৱা নাই। যদি প্ৰকৃততে সেইখন আইনে আমাৰ জাতিধ্বংসী হয় গতিকে আমি শুনামতে জনামতেতো সেই বুলিয়েতো আমি জানিছিলোঁ। গতিকে সেই শংকিত হৈ আমি কথা কেইটামান যুগত কৰিছিলোঁ ৰাইজৰ মাজত, যাতে আমি ঠাই পাওঁ এই কথাকেইটাই, আৰু সেই কথাকেইটাই আমি গীত এটা প্ৰস্তুত কৰিছিলোঁ। মোৰ খুব মৰমৰ ভাইটি, তাৰ কথা ক'বই লাগিব, ৰাজনাহান। মই প্ৰথম কৈছিলোঁ তাক, ৰাজনাহানক, যে তুমি গান এটা বনোৱা। সি খুব সুন্দৰ গীত লিখে একচুৱেলি, তাৰ কথাবোৰ শুনিবলগীয়া। ৰাজনাহান আপুনিও পাব যদি ৰাজনাহান ৱৰ্ল্ডত চাই, নিশ্চয়। তাক ক'লোঁ মই যে গীত এটা কৰ, আমাৰ বস্তুটো কি হৈ আছে নিজে দেখিছোঁ, কাৰণ আমাৰ আপুনি নিজে দেখিছে ধেমাজি কেইবাদিনো ধেমাজি মানুহ যথেষ্ট সচেতন বাৰু এই ক্ষেত্ৰত, কিন্তু ক'বই লাগিব। তাৰ কাৰণে আমি মই আৰু মোৰ মৰমৰ ভাইটি বিদ্যুৎ বুলি এজন আছে, বিদ্যুৎক লগ লৈ আমি আৰম্ভ কৰিছিলোঁ গীতটো। আৰু সেইটো হৈছিলে আমাৰ খিলঞ্জীয়া, গীতটাৰ নাম দিছিলোঁ খিলঞ্জীয়া। সেই খিলঞ্জীয়া গীতটো আমি ৰাইজৰ মাজত দাঙি থৈছিলোঁ আৰু যথেষ্ট ভাল কমেণ্ট আমি পাইছোঁ গীতটোৰ জৰিয়তে। কাৰণ মেছেজ এটা মেছেজ সেইটোৱে গানটোৰ যোগেদি এটা অতি গুৰুত্বপূৰ্ণ মেছেজ গৈছে। মই কথা পাতি থাকিম, গানটো যদি অকণমান দুলাইনমান সম্ভৱ হয় এই মুহূৰ্তত হৈ যাব। ঠিক আছে, অকণমান মই দুলাইনমান শুনিম গানটো, কাৰণ গানটো এনেকুৱা গান যিটো খুব মানে এটা যথেষ্ট ভাল মেছেজ কৈছে, আৰু গানটো শুনিলে আপোনাক শুনি থাকিব মন যায়। ৰাইজক জাগ্ৰত কৰিবৰ কাৰণে একচুৱেলি গীতটো কৰিছিলোঁ। আৰু মই অকলে গোৱা নাই, মোৰ লগত ৰাজনাহানে গাইছে, বিদ্যুতে গাইছে, বিৰাজদা গাইছে, আৰু কেইবাগৰাকী আমাৰ লেডিজ ছিংগাৰে গাইছে। মই অকণমান শুনিম, বৰ দীঘলীয়া নকৰোঁ, কাৰণ ৰাইজৰ কথা থাকে আৰু আমাৰো ইয়াত যিহেতু এইটো সম্ভৱো নহয়, ইয়াত গোটেইখিনি মিউজিচিয়ানক মই মাতিবও পোৱা নাই, গতিকে এইটো সম্ভৱো নহয়। উঠা অসমীয়া, উঠা খিলঞ্জীয়া, জাগা বীৰাংগনা দোল। উঠা অসমীয়া, উঠা খিলঞ্জীয়া, জাগা বীৰাংগনা দোল। পাৰ শুভ জয় জ্বলিছে, চৌদিশে হাহাকাৰ। স্বদেশৰ মাটিতে বিদেশীৰ নিৰ্যাতন, নোৱাৰো থাকিব। ধন্যবাদ, বহুত
ভাল লাগিলে গানটো শুনি পেলাই মই নিজেও কেতিয়াবা শুনো আচলতে মই সেইকাৰণে তোমাক গাবলৈ ক'লোঁ মই তোমাৰ গীতবিলাকৰ সঁচা তোমাৰ গানবিলাকৰ সঁচাকৈ মানে ক'ৰ পৰা আৰম্ভ কৰিম ক'ত শেষ কৰিম অলপ ধৰক আনকমন মানে যিখিনি কৰি আছা মোৰ নিজৰে অলপ কনফিউজ হৈ গৈছে অসুবিধা হৈ গৈছে শেহতীয়াকৈ কাৰ্বি আংলঙত যিটো ঘটনা ঘটিলে এই ঘটনাটোক লৈও তুমি এটা গান ৰেকৰ্ডিং কৰিছিলা একচুৱেলি সময়ৰ উপযোগী গীতবোৰ অলপ চিন্তা কৰিব বিচাৰোঁ কৰিব পাৰি নেকি এনেকুৱা এটা আৰু কাৰ্বি আংলঙৰ কথা ক'বলৈ হ'লে আমাৰ যোন দুজন শিল্পী অভি আৰু নীল ইমান নিৰ্মমভাৱে প্ৰহাৰ কৰি ৰাইজ বুলিয়ে ক'ব লাগিব যিহেতু কেইবাজনো লোক জড়িত হৈ আছে কাৰণ এজন দুজন তিনিজন এনেকৈ কৰি অকলে কেতিয়াও ৰাইজ নহয় কেইবাজনো লগ লাগি যেতিয়া মাৰিছে এখন ৰাইজে মাৰিছে কাৰ্বি আংলং মনত খুব বেয়া লাগিছিলে দুখ লাগিলে আৰু খুব ফেচবুকত ইউটিউবত শ্বেয়াৰ হৈ আছিলে সিহঁতৰ দুটাৰ কথা লৈ আৰু মনতে অলপ দুখ লাগি মানে অলপ ভাৱ আহিছিলে সিহঁতৰ দুটাৰ ওপৰত মই অসমীয়া মোক নামাৰিবা মোৰ মাৰ নাম আমুক দেউতাৰ নাম আমুক কৰি যোনবিলাক ভিডিঅ' আমাক ভাইৰেল হৈছিলে গতিকে সেই কথাবোৰৰ ওপৰত ভিত্তি কৰি মোৰ মনত কথা কিছুমান আহিছিলে আৰু সেই কথা মোৰ মৰ্মে মই গীতেদি মই কৰিছিলোঁ সিহঁতৰ ওপৰত যথেষ্ট ৰাইজে ভাল পাইছিলে এইটো যথেষ্ট আদৰি লৈছে মোৰ নিজৰ একচুৱেলি কৈ দিছোঁ মোৰ নিজৰ পপুলাৰিটিৰ কাৰণে কিন্তু মই সেইটো গীত কৰা নাই মোৰ মনৰ ছেটিছফেকশ্যনৰ কাৰণে গীতটো কৰিছিলোঁ মই সেইটো কৈ দিছোঁ অসমীয়া মই হেজাৰ কলো চিঞৰি অসমৰ মাটিতেই হেৰুৱালো প্ৰাণ মোৰ ধৰি বান্ধি দিলি বুলি মোৰ তেজেৰে ফাকু খেলিলি মোৰ তেজেৰে ফাকু খেলিলি মোৰ কেঁচা মঙহ কাটি খালি হেৰো মানুহ ৰূপী দান